खुलुमबाय इनसाइडेनि बर'आव आं मिथु बर'। धेमाजि जिल्लानि जनाय महकुमा हा मोनथाय रैखाथि आफादनि बानजायनायाव दिनै सिमेन्ट सापरि बिहुतलियाव 114 नं जनाय विधानसभा बियाबनि एमएलए भुबन पेगुखौ रायजो नाङै मान बावनाय हाबाफारि लायो। मख'जाथावदि बावैसो सान सिगां धेमाजि जिल्लायाव जथुमनाय आसाम केबिनेट जथुमनि गेजेरजों गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया थांनाय गोलाव 70 बोसोर हानि जेंनाखौ सुस्रांनानै टाइ आहम कच चुटिया मरान मटक आरो गोरखाफोरनो हानि मोनथायखौ मोनफुंहोनो हानायनि थाखाय 114 नं जनाय विधानसभा बियाबनि एमएलए भुबन पेगुखौ रायजो नाङै मान बावो। मान बावनाय बे हाबाफारिनि गेजेरजों जनाय महकुमा हा मोनथाय रैखाथि आफादनि बिबानगिरिफोरा खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। পোনে পোনে আজি জোনাই ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ তৰফৰ পৰা মই সভাপতি হিচাপে প্ৰথমে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাজহুৱাভাৱে আমি সমৰ্থন জনাবৰ কাৰণে আজি আমি মন্ত্ৰী মোদাগৰসকলক যেনেকৈ আমাৰ 114 নং জোনাই সমষ্টিৰ বিধায়ক মহোদয়ক আমি আনিলোঁ। তাৰপিছত আমাৰ জোনাই মহকুমাৰ চক্ৰ বিষয়া মহোদয়ক আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিলোঁ আৰু গণ্যমান্য ব্যক্তিসকলক, কিয়নো আমি আজি গোটেই 70 বছৰৰ পিছত আমি এটা ঐতিহাসিক এটা আমি দিন হিচাপে পাইছোঁ আৰু আজি ৰাজহুৱা সম্বৰ্ধনা হিচাপে আমি এইটো আজি গ্ৰহণ কৰিছোঁ। আমি সেইকাৰণে প্ৰথমেই আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এটা শ্লোগানেৰে তেখেতক সম্বৰ্ধনা জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, অসম চৰকাৰ জিন্দাবাদ, অসম চৰকাৰ জিন্দাবাদ, ভুবন পেগু জিন্দাবাদ, ৰণোজ পেগু জিন্দাবাদ, প্ৰাণ বৰুৱা জিন্দাবাদ, অসম চৰকাৰ জিন্দাবাদ। আমি এই শ্লোগানেৰে এই অসম চৰকাৰক ধন্যবাদ সূচক মন্তব্য মানে জ্ঞাপন কৰিছোঁ। সন্মিলনীৰ পৰা মই এইটো ক'ব বিচাৰিছোঁ যে আজি দীৰ্ঘদিন 60 চনৰ পিছৰ পৰা কোচ ৰাজবংশীসকলে এই জোনাই ৰাজচক্ৰত বসতি কৰি আছে, কিন্তু আজিলৈকে ভূমিপত্তনৰ ব্যৱস্থা পোৱা নাছিল। কিন্তু আজি যোৱা 30 ছেপ্টেম্বৰ তাৰিখে ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত যি অসম চৰকাৰৰ কেবিনেট বহিছিল, সেই কেবিনেটে এই অসমৰ খিলঞ্জীয়া জনগোষ্ঠী কোচ ৰাজবংশী, টাই আহোম, গোৰ্খা, মৰাণ মটকসকলক যি মানে ভূমিৰ অধিকাৰ দিলে, তাৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগু, আমাৰ ৰণোজ পেগু, এওঁলোকক MP প্ৰধান বৰুৱা, এওঁলোকক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চাওক, আজি দীৰ্ঘদিনীয়া চিমেণ্ট চাপৰিত বসবাস কৰা, কেৱল চিমেণ্ট চাপৰি নহয়, জোনাই মহকুমাত বসবাস কৰা যিসকল অজনজাতি লোক আছিল, তেখেতসকলৰ যি মাটি বাৰী সমস্যা, এই সমস্যা আমি যিমান খাই বৈ জীয়াই থাকিলেও এটা বস্তু নহ'লে কোনোদিন আমাৰ শান্তি নহয়, সেইটো হৈছে ভূমি। আৰু এই ভূমিটো আমি এনেই নামত এটা ভূমিত আমি ঘৰ বনাই আছোঁ, কিন্তু ভূমি সুৰক্ষা আমাৰ কোনো ব্যৱস্থা নাই। আজি অসম চৰকাৰৰ কেবিনেটে অৰ্থাৎ অসমৰ সবাতোকৈ বলিষ্ঠ মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ নেতৃত্বত জোনাইবাসীৰ কাৰণে যিটো ব্যৱস্থা হাতত ল'লে, তাৰ কাৰণে আমি চিমেণ্ট চাপৰিবাসী অতিশয় আনন্দিত। আৰু এই কাৰ্যটোৱে, মুখ্যমন্ত্ৰী মহোদয় লোৱা এই কাৰ্যটোৱে সমগ্ৰ চিমেণ্ট চাপৰি তথা জোনাইবাসী আমাৰ অজনজাতীয় যিখিনি ব্যক্তি আছে, সকলোৰে মাজত এটা মধুৰ সম্পৰ্ক গঢ়ি উঠিব। কিন্তু এইখিনিত ক'বলৈ যাওঁতে মই অজনজাতি বুলি এইটো কাৰণে কৈছোঁ, বৰ্তমান অজনজাতিৰ কথা চলি আছে, কিন্তু জোনাই মহকুমাত বসবাস কৰা সমূহ জনগণ আমি সদায় একত্ৰিত হৈ থাকিব লাগিব। আৰু এই সমস্যাটো আমাক একত্ৰিত হোৱাত বেছি সহায় কৰিলে। এইটো কাৰণে ইয়াৰ আগত আমাৰ কিছুমান সমস্যা আছিলে যে আমি কেতিয়াবা মাটি বাৰী সম্পৰ্কে আলোচনা কৰিলে হয়তো কোনোবাই বেয়া পাইছিলে, আমি কেতিয়াবা কিবা এটা ক'ব লগা হৈছিলে, মই নক'লেও কোনোবাই কৈছিলে। গতিকে এইটোত আমি অতিশয় আনন্দিত। আৰু এই আনন্দিতৰ সময়টোত অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰখনক কৃতজ্ঞতা জনোৱাৰ লগতে মই আটাইতকৈ বেছি কৃতজ্ঞতা জনাব বিচাৰিছোঁ যে জোনাই সমষ্টিৰ বিধায়ক পেগু ডাঙৰীয়াক, ভুবন পেগু ডাঙৰীয়াক আমি এখন সভাৰ পিছত গুৱাহাটীলৈ যোৱাৰ ব্যৱস্থা কৰিছিলোঁ, কিন্তু গুৱাহাটীলৈ যোৱাৰ আগত আমি বিধায়ক মহোদয়ক লগ কৰিবলৈ বুলি আমি সিদ্ধান্ত কৰিলোঁ। বিধায়ক মহোদয়ৰ ওচৰত আমি আলোচনা কৰিবলৈ গ'লোঁ।
প্ৰায় 1.5 ঘণ্টা সময় তেখেতৰ লগত আলোচনা কৰিলোঁ। তেখেতৰ লগত আলোচনা কৰোঁতে আমাৰ প্ৰতিনিধি দলটোৱে যেতিয়া আলোচনা কৰোঁ তেতিয়া তেখেতে দৰজাখন বন্ধ কৰি ল'লে আৰু সমস্ত বিষয়টো আমাৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত তেখেতে কৈছে যে কামখিনি বৰ ন্যায়িকে কৰিব লাগিব। আজি তেখেতে যিখিনি বক্তব্য ৰাখিলে এইখিনি এটাও শব্দ তেখেতে অতিৰিক্তকৈ কোৱা নাই, আচলতে এটা শব্দ তেখেতে অতিৰিক্তকৈ কোৱা নাই। আৰু তেখেতে আমাক এটা কথা কৈছিল যে আজি মই আপোনালোকক অনুৰোধ এটা কৰিছোঁ যে আপোনালোকে আজি এই আমি আলোচনা কৰা বিষয়খিনি আজি আপোনালোকৰ যিকেইজন ব্যক্তি ইয়াত আছে আপোনালোকে জানক আৰু বিধায়ক হিচাপে আপোনালোকৰ আলোচনা কৰা বিধায়ক হিচাপে মই জানো। ইয়াৰ বাদে আৰু দ্বিতীয় পক্ষ যাতে কোনেও নাজানে। ইয়াৰ পিছত মই আলোচনা কৰিবৰ কাৰণে যাৰ লগত আলোচনা কৰিব লাগে মই তাৰ লগত আলোচনা কৰিম। আৰু সেইমতে আমি চিমেণ্ট চাপৰি অঞ্চলৰ ৰাইজে আমাক গুৱাহাটীলৈ যাবলৈ প্ৰতিনিধি দলটো টকা পইচা দি আমাক সম্পূৰ্ণ সজাগ কৰি তোলাৰ পিছতো আমি বিধায়ক মহোদয়ৰ লগত আলোচনাৰ আমি গুৱাহাটীলৈ যোৱা অৰ্থাৎ CMক লগ কৰিবলৈ যোৱা কাৰ্যটো আমি কিছু পিছুৱাই দিলোঁ। আৰু তাৰ কাৰণে আমি সমস্ত চিমেণ্ট চাপৰিবাসী ৰাইজৰ ওচৰত আমি কিছুমান মিছা কথাও ক'বলৈ বাধ্য হৈছিলোঁ। কাৰণ আমাক কোনোবাই কৈছিলে যে আপোনালোকক আমি ইমান দায়িত্ব দিলোঁ আপোনালোকে কিয় যোৱা নাই, কিন্তু আমি বিধায়ক মহোদয়ে কোৱা গোটেই কথাখিনি আমি গোপনে ৰাখিছোঁ। আৰু তেখেতে শেষত এটা কথা কৈছিল যে মই একেবাৰে শেহতীয়াকৈ আপোনালোকক এটা কথা কওঁ যে আপোনালোকে মোক ৰণ কৰিবলৈ সেনাপতি হিচাপে নিৰ্বাচন কৰিলে, কিন্তু এতিয়ালৈকে মই নিৰস্ত্ৰ এজন সেনাপতি হৈ আছোঁ। তাৰ নিৰস্ত্ৰ এজন সেনাপতি হিচাপে মই যুদ্ধখনত আগবাঢ়ি যোৱাত মোৰ কিছু অসুবিধা আছে। গতিকে এপাত অস্ত্ৰ মই আপোনালোকক খুজিছোঁ, আপোনালোকে অস্ত্ৰপাত আজি পাৰে কাইলৈ পাৰে মোক দিয়ক। সেই অস্ত্ৰপাত ল'লেহে মই যুদ্ধত জয় হ'ব পাৰিম। অৰ্থাৎ আমি বিধায়ক হিচাপে তেখেতৰ ওচৰত এখন আবেদন লৈও আচলতে যোৱা নাছিলোঁ। গতিকে তেখেতে আমাক এখন আবেদন দিবলৈ ক'লে আৰু এই আবেদনখনৰ ওপৰতে ভিত্তি কৰি যে মই যিমানবিলাক দল সংগঠন আছে আলোচনা কৰিব লগা সমস্তবিলাকৰ লগত আলোচনা কৰিম, আপোনালোকে মাত্ৰ মোক 15 দিন সময় দিয়ক। আৰু এই 15 দিন সময় ইতিমধ্যে শেষ হৈ যোৱাৰ লগে লগে তেখেতে আমাক আৰু 15 দিন সময় বিচাৰিলে। আৰু সেই 15 দিনৰ সময়ৰ ভিতৰত তেখেতে এনেকুৱা এটা মহান কাম কৰিবলৈ যে অসমৰ মুখ্যমন্ত্ৰীক এইটো কি শব্দ ক'ব লাগিব, বাধ্য কৰালে বুলি ক'ব নোৱাৰি, আচলতে ভুল হ'ব। তেখেতে যে কৰি দিব পৰা ব্যৱস্থাটো কৰিলে, তাৰ কাৰণে আমি অসম চৰকাৰৰ লগতে আমাৰ জোনাই বিধানসভা সমষ্টি বিধায়ক ভুৱন পেগু ডাঙৰীয়ালৈ শতবাৰ আমি নমস্কাৰ কৰি আমি সমগ্ৰ জোনাইত বসবাস কৰা অজনজাতি লোকে সদায় আমি আমাৰ বিধায়কৰ ওচৰত ঋণী হৈ থাকিম বুলি আমি আজি সামৰণি মাৰিছোঁ।